পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো ফ্ৰেণ্ডছ, আজি মই কথা পাতিম অৰুণোদয় স্কীমৰ বিষয়ে। আপোনালোকে হয়তো আপোনালোকে নহয়, একচুৱেলি আপোনালোকৰ ঘৰত বা ঘৰৰ পৰিয়ালে বহুতে হয়তো এই স্কীমটোৰ পৰা আঁতৰি আছে। বহুতে এই স্কীমত এপ্লাই কৰিছিলে যদিও বহুতে পোৱা নাই টকা, যিহেতু প্ৰতি মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ টকা বেংকৰ একাউণ্টত সোমাই আছে, কিন্তু বহুতে পোৱা নাই, আৰু স্পেচিয়েলি BTAD বা BTC এৰিয়াত পোৱা নাই। তো ইয়াৰ বাবে আপোনালোকে কি কৰিব চাওক, মই এতিয়া আপোনালোকৰ অৰুণোদয় হোম ৱেবছাইটত, অফিচিয়েল ৱেবছাইটত আহিছোঁ। ইয়াতে আপোনালোকে যদি ভিউ ষ্টেটাছত ক্লিক কৰে তেনেহ'লে গোটেইখিনি ডিষ্ট্ৰিক্টৰ নাম আহি যাব। কিন্তু ইয়াতে যদি আপোনালোকৰ ওদালগুৰি চিলেক্ট কৰে, ওদালগুৰি ডিষ্ট্ৰিক্টত অকল ওদালগুৰি ডিষ্ট্ৰিক্টত পোৱা নাই বুলি কোৱা নাই, কিন্তু বহুতে পোৱা নাই BTC এৰিয়াত। তো ইয়াতে যদি আপোনালোকে নাম চাৰ্চ কৰে আপোনালোকে নো ৰেকৰ্ডছ ফাউণ্ড বুলি ইয়াতে পাব, যিসকলৰ নাম নাই। এতিয়া চাওক LSC, যিটো আপোনালোকক LSC দেখুৱাই দিছোঁ মই। এতিয়া যিটো LSC এইটোত চাব পাৰে আপোনালোকৰ কালাইগাঁও আছে, দলগাঁও আছে, কিবা কিবি এনেকৈ লাইনটো চাব পাৰে। কালাইগাঁও, মাজবাট বহুত আছে তেনেকৈ, কিন্তু আপোনালোকৰ নাম হয়তো ইয়াতে নাই। তো ইয়াৰ কাৰণে আপোনালোকে কি কৰিব, মই বেক কৰিছোঁ, গো টু হোম। তো এতিয়া চাওক 3 নম্বৰত এটা আপোনালোকৰ অপশ্যন পাব, দেখুৱাই দিছোঁ মই ৰ'ব। চাওক 3 নম্বৰত এটা আছে যে ছাবমিট গ্ৰিভিয়েঞ্চ, মানে আপুনি আপোনাৰ অভিযোগ দাখিল কৰিব পাৰে এই অপশ্যনটোৰ জৰিয়তে। তো মই এই অপশ্যনটোত ক্লিক কৰিছোঁ। এই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোক ইয়াতে আহিব, ইণ্টাৰ ইউৰ নেম, মোবাইল নাম্বাৰ, ডিষ্ট্ৰিক্ট, ইমেইল এড্ৰেছ দিব, পিনক'ড, আৰু আপুনি গ্ৰিভিয়েঞ্চটো কি হিচাপত দিব বিচাৰিছে, কমপ্লেইন নে ছাজেশ্যন নে ছিকিং গাইডেঞ্চ অৰ ইনফৰমেশ্যন। তো আপোনালোকে কমপ্লেইন দিব, যিহেতু আমি অলৰেডি আগতে এপ্লাই কৰিছোঁ, ভিলেজ মেম্বাৰৰ ওচৰত জমা কৰিছিলোঁ ডকুমেণ্টছখিনি, তথাপিও আমি এই স্কীমৰ পৰা আঁতৰি আছোঁ। যিহেতু অসমৰ সকলো মানুহেই পাই আছে, দুখীয়া মানুহে, কিন্তু আমি কিয় পোৱা নাই। তো আপোনালোকে ইয়াতে চাওক, যিটো আপোনাৰ এটাচ ইফ এনি বুলি আছে, ইয়াতে আপুনি কি কৰিব, আপোনাৰ যিখিনি ডকুমেণ্টছ, আপোনাৰ পান কাৰ্ড, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, বেংক পাছবুক, এই গোটেইখিনি আপোনালোকে একেলগ কৰি এটা PDF ফাইল বনাব, আৰু PDF ফাইলটো চাইজ হ'ব লাগিব আপোনাৰ 4 MB ভিতৰত হ'ব লাগিব। তো এনেকৈতো বনাই ল'ব, আৰু তাৰ তলত যিটো আছে ব্ৰিফ ডেছক্ৰিপশ্যন অফ ইউৰ গ্ৰিভিয়েঞ্চ, তো ইয়াতে আপোনালোকে লিখি দিব যে আপুনি কিহৰ কাৰণে এইটো কমপ্লেইনটো দিব খুজিছে, যে এনেকৈ আগতে এপ্লাই কৰিছিলোঁ বা ঘৰৰ অৱস্থা এনেকুৱা, কিন্তু তথাপিও আমি এই স্কীমৰ পৰা আঁতৰি আছোঁ। তো প্ৰথমতে এইখিনি পূৰাই ল'ব, মই এইখিনি পূৰাই লৈছোঁ। তো আপোনালোকে এনেকৈ ফিল আপ কৰি ল'ব, মই এইখিনি ফিল আপ কৰি লৈছোঁ, যিহেতু মই মাৰ নাম্বাৰত এপ্লাই কৰিছোঁ। তো ইমেইল আইডিটো আপোনালোকৰ নিজৰ নাম দি দিব, কোনে মোবাইল নম্বৰটো নিজৰ নাম্বাৰ দিব পাৰে। আৰু ফাইলটো আপোনালোকে বেছি নহয়, 1 MBৰ পৰা 2 MBৰ ভিতৰত হ'ব, যিহেতু 4 MBৰ ভিতৰত হৈ পৰিছে। তো কমপ্লেইনত ক্লিক কৰিব, আৰু ডেছক্ৰিপশ্যনত যিটো দিছে ব্ৰিফ ডেছক্ৰিপশ্যন অফ ইউৰ গ্ৰিভিয়েঞ্চ, সেইটোত আপোনালোকে দি দিব লিখি পিনে। তো এইখিনি দি হোৱাৰ পিছত আপোনালোকে ছাবমিট অপশ্যনটো দেখিব লাগিছে, ছাবমিট ইউৰ গ্ৰিভিয়েঞ্চ এপ্লিকেশ্যন, সেইটোত আপোনালোকে ক্লিক কৰিব। সেইটোত ক্লিক কৰি দিয়াৰ লগে লগে পেজটো লোডিং হ'ব, আৰু ছাবমিট বুলি এনেকৈ ৰাইট চিন আহিব, আৰু আপোনাৰ তলত এটা নাম্বাৰ আহিব, গ্ৰিভিয়েঞ্চ এপ্লিকেশ্যন হেজ বিন ছাবমিটেড, ট্ৰেকিং ID, এনেকৈ এটা ট্ৰেকিং ID দিছে। তো মই কমপ্লেইন কৰক আকৌ, আৰু মই ভাবোঁ যে সকলোৱে যদি এনেকৈ কমপ্লেইন কৰে সেই ৱেবছাইটত, তেনেহ'লে চৰকাৰে অতি সোনকালে কিবা নহয় কিবা এটা কৰিবলৈ বাধ্য হ'ব। তো এনেকৈ আপোনালোকে ছাবমিট কৰক কমপ্লেইন। তো এইখিনি আছিলে ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব, আৰু চেনেলটো নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।